নমস্কাৰ বন্ধু বান্ধৱীসকল, জুন মাহৰ প্ৰথম সপ্তাহটো আপোনাৰ কেনেদৰে যাব জানি লওক আমাৰ এই ভিডিঅ'ৰ জৰিয়তে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। আপোনাৰ নেতৃত্ব লোৱা গুণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। এই সপ্তাহত আপুনি অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। বিনিয়োগৰ ক্ষেত্ৰত লৰালৰি নকৰিব। বৈবাহিক জীৱনত প্ৰিয়জনৰ সৈতে মনৰ কথা খুলি ক'লে সম্পৰ্ক আৰু মধুৰ হ'ব। খোৱা বোৱাত সংযম ৰাখিব। শুভ দিন হ'ব মংগলবাৰ আৰু শনিবাৰ। শুভ ৰং হ'ব ৰঙা আৰু সোণালী। শুভ সংখ্যা 3, 7 আৰু 21। বৃষ ৰাশিৰ লোকসকলক এই সপ্তাহত কৰা পৰিশ্ৰম আৰু ধৈৰ্যই ফল দিব। সমূহীয়া কামত আপোনাৰ ভূমিকা হ'ব গুৰুত্বপূৰ্ণ। আৰ্থিক দিশ এই সপ্তাহত স্থিৰ হ'ব। পুৰণি ধাৰ বা ঋণ পৰিশোধ কৰাৰ সুযোগ আহিব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনত সংগীৰ সৈতে কটোৱা সময়ে মন প্ৰফুল্লিত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। প্ৰকৃতিৰ মাজত সময় কটালে মানসিক শান্তি পাব। শুভ দিন হ'ব বুধবাৰ আৰু শুক্ৰবাৰ। শুভ ৰং সেউজীয়া আৰু বগা। শুভ সংখ্যা 2, 6 আৰু 15। মিথুন ৰাশিৰ লোকসকলৰ যোগাযোগ দক্ষতা এই সপ্তাহত বিশেষভাৱে কামত আহিব। নতুন কামত অংশগ্ৰহণৰ সুযোগ আহিব পাৰে। হঠাৎ ডাঙৰ খৰচৰ সিদ্ধান্ত নল'ব। সপ্তাহৰ মাজভাগত আৰ্থিক পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু বৈবাহিক জীৱনৰ সম্পৰ্কত ভুল বুজাবুজি এৰাই চলিবলৈ প্ৰিয়জনক মনৰ কথা স্পষ্টকৈ কওক। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অস্থিৰতা অনুভৱ হ'ব পাৰে। শুভ দিন সোমবাৰ আৰু বৃহস্পতিবাৰ। শুভ ৰং হালধীয়া আৰু কমলা। শুভ সংখ্যা হ'ব 5, 9 আৰু 14। কৰ্কট ৰাশিৰ লোকসকলৰ এই সপ্তাহত কৰ্মক্ষেত্ৰত সৃজনীশীলতা প্ৰকাশ পাব। পুৰণি সমস্যাৰ নতুন সমাধান বিচাৰি পাব। কৰ্মক্ষেত্ৰত প্ৰশংসিত হ'ব। দৈনন্দিন জীৱনত পৰিয়ালৰ সৈতে জড়িত খৰচ বাঢ়িব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱন সুখময় হ'ব। সংগীৰ সৈতে বিশেষ মুহূৰ্ত কটোৱাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ থাকিব। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। শুভ দিন মংগলবাৰ আৰু শুক্ৰবাৰ। শুভ ৰং ৰূপালী আৰু বগা। শুভ সংখ্যা 2, 7 আৰু 11। সিংহ ৰাশিৰ লোকসকলৰ এই সপ্তাহত আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। আৰ্থিক দিশত আয় বৃদ্ধিৰ সম্ভাৱনা আছে। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে এই সপ্তাহ অনুকূল। প্ৰেম আৰু বৈবাহিক জীৱনত উত্তেজনাপূৰ্ণ মুহূৰ্ত আহিব পাৰে। সংগীৰ সৈতে সময় কটালে সম্পৰ্ক আৰু গভীৰ হ'ব। অবিবাহিত সকলৰ বাবে সংগী লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। শুভ দিন ৰবিবাৰ আৰু বৃহস্পতিবাৰ। শুভ ৰং সোণালী আৰু কমলা। শুভ সংখ্যা 1, 4 আৰু 19। কন্যা ৰাশিৰ লোকসকলে এই সপ্তাহত জটিল সমস্যা সমাধানত আগভাগ ল'ব। কাম নিখুঁতভাৱে কৰিবলৈ মন দিব। আপুনি অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিব। সপ্তাহৰ শেষৰ ফালে অপ্ৰত্যাশিত আৰ্থিক লাভ হ'ব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনত সংগীৰ সৈতে ব্যৱহাৰিক বিষয়ত মতবিৰোধ হ'ব পাৰে। বন্ধু বান্ধৱীৰ পৰা ভাল খবৰ পাব পাৰে। এই সপ্তাহত স্বাস্থ্যৰ প্ৰতি যত্নশীল হওক। শুভ দিন বুধবাৰ আৰু শনিবাৰ। শুভ ৰং সেউজীয়া আৰু নীলা। শুভ সংখ্যা 3, 8 আৰু 17। তুলা ৰাশিৰ লোকসকলে এই সপ্তাহত কৰ্মক্ষেত্ৰত ভাৰসাম্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ। অংশীদাৰিত্বমূলক কামত সাফল্য পাব। এই সপ্তাহত আপুনি আয় আৰু ব্যয়ৰ মাজত সমতা ৰক্ষা কৰক। কাৰোবাৰ সৈতে যুটীয়া বিনিয়োগৰ কথা আলোচনা কৰিব পাৰে। তাৎক্ষণিক কোনো আৰ্থিক সিদ্ধান্ত নল'ব।
প্ৰেম আৰু বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। এই সপ্তাহত বিশেষ ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক। সংগীত বা কলাৰ চৰ্চা কৰিলে মানসিক শান্তি লাভ কৰিব। শুভ দিন শুক্ৰবাৰ আৰু সোমবাৰ। শুভ ৰং পিংক আৰু আকাশী নীলা। শুভ সংখ্যা 6, 9 আৰু 24। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ এই সপ্তাহত তীক্ষ্ণ বুদ্ধি আৰু অন্তৰ্দৃষ্টি কামত আহিব। গোপনীয় বা জটিল বিষয়ত আপুনি সঠিক সমাধান বিচাৰি পাব। বিনিয়োগৰ ক্ষেত্ৰত এই সপ্তাহত সতৰ্কতাৰে আগবাঢ়িব। দীৰ্ঘম্যাদী সঞ্চয় পৰিকল্পনা কৰাৰ এয়া উত্তম সময়। সাংসাৰিক জীৱন আনন্দপূৰ্ণ হ'ব। স্বাস্থ্য ভালে থাকিব। শুভ দিন মঙ্গলবাৰ আৰু ৰবিবাৰ। শুভ ৰং গাঢ় ৰঙা আৰু ক'লা। শুভ সংখ্যা 8, 11 আৰু 18। ধনু ৰাশি। এই সপ্তাহত নতুন শিক্ষা বা প্ৰশিক্ষণৰ সুযোগ আহিব পাৰে। দূৰদৰ্শিতা আৰু উৎসাহেৰে কামত আগবাঢ়ক। বিদেশ বা দূৰৈৰ ঠাইৰ সৈতে জড়িত কামত বিশেষ সাফল্য পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা সন্তোষজনক হ'ব। প্ৰেম আৰু বৈবাহিক জীৱনত সংগীৰ সৈতে মতভেদ হ'ব পাৰে। স্বাস্থ্য ক্ষেত্ৰত সজাগ হৈ থকাটো প্ৰয়োজন। শুভ দিন বৃহস্পতিবাৰ আৰু শনিবাৰ। শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 3, 12 আৰু 22। মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলে এই সপ্তাহত কঠোৰ পৰিশ্ৰমৰ ফল পাব। দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ স্বীকৃতি লাভ কৰিব পাৰে। এক নতুন সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশত এই সপ্তাহ অত্যন্ত অনুকূল। বিনিয়োগৰ বিষয়ত ইতিবাচক অগ্ৰগতি হ'ব পাৰে। কাকো ধাৰ নিদিব। পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। স্বাস্থ্য ক্ষেত্ৰত পৰ্যাপ্ত জিৰণিৰ অতি প্ৰয়োজন হ'ব পাৰে। শুভ দিন শনিবাৰ আৰু বুধবাৰ। শুভ ৰং গাঢ় নীলা আৰু বাদামী। শুভ সংখ্যা 4, 10 আৰু 26। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ এই সপ্তাহত উদ্ভাৱনী চিন্তা ভাৱনাই কৰ্মক্ষেত্ৰত নতুন দিশৰ উন্মোচন কৰিব। প্ৰযুক্তি অথবা সামাজিক কামত বিশেষ সফলতা লাভ কৰিব। ডিজিটেল অথবা প্ৰযুক্তি সম্পৰ্কীয় বিনিয়োগত গুৰুত্ব পাব। প্ৰেম আৰু বৈবাহিক জীৱন সুখময় হ'ব। বন্ধুত্বৰ পৰা প্ৰেমলৈ ৰূপান্তৰৰ সম্ভাৱনা আছে। স্বাস্থ্য ভালে থাকিব। শুভ দিন শনিবাৰ আৰু ৰবিবাৰ। শুভ ৰং পাতল নীলা। শুভ সংখ্যা 4, 7 আৰু 29। মীন ৰাশি। মীন ৰাশিৰ লোকসকলৰ এই সপ্তাহত শিল্প, সংগীত, লেখা বা আধ্যাত্মিক কামত বিশেষ অগ্ৰগতি হ'ব। আৰ্থিক বিষয়ত অলপ সতৰ্ক হোৱাটো প্ৰয়োজন। আৱেগিক হৈ খৰচ নকৰিব। দান বৰঙণি কৰিলে আপোনালৈ ইতিবাচক শক্তি কঢ়িয়াই আনিব। প্ৰেমিকসকলৰ বাবে অত্যন্ত ৰোমান্টিক সপ্তাহ। সংগীৰ সৈতে গভীৰ আত্মীয় সংযোগ অনুভৱ কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ বিশেষ অসুবিধা নাথাকিব। শুভ দিন বৃহস্পতিবাৰ আৰু সোমবাৰ। শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 3, 9 আৰু 27।